ব্লগছৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু অহাকালি যিহেতু হিন্দুৰ পবিত্ৰ উৎসৱ হোলী, তো ভবানীপুৰত হোলী কিদৰে পালন কৰা হয়, তো আপোনালোক অহাকালি গৈ অলপ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আগতীয়াকৈ হোলী শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো ফাইনেলি কালি হ'ল আজি, আৰু আজি আমি ভবানীপুৰলৈ যাম। তো ভিডিঅ'টো চাই থাকিব। আৰু এয়া 5 পাণ্ডৱ 3 পাণ্ডৱ গৈ আছে, 2 পাণ্ডৱ নাই বাৰু। তো গাইজ অলপমান গ'লে পাম আৰু চাই থাকক। আৰু এয়া আমি পাকিস্তান আহি উপস্থিত হ'লোঁ। চৰি কৰি আহি পালোঁ, পাকিস্তান আহি পোৱা বুলি ভাবিছিলোঁ। চৰি ক্ষমা কৰি দিব। আৰু এয়া দেখিছেনে ক'ত কি দেখা পাওঁ, ভয় লাগি যায় আৰু পথ বন্ধ বুলি। আৰু আপোনালোকে আজি মোৰ এটি বস্তু লক্ষ্য কৰিছেনে? মই আজি মাস্কখন পিন্ধা নাই, গৰমত লগতে নহ'লে কৰোণা ভাইৰাছ গৈ মংগল গ্ৰহ পাব। তো সেইটোৱে আজি মাস্কখন পিন্ধাই দিওঁ। ফাইনেলি কালিৰ পৰা আহিম বুলি ভাবি থকা ঠাইখনলৈ আহি পালোঁ। আৰু এয়াই ভবানীপুৰ, ইয়াতেই দৌল উৎসৱ পালন কৰা হয়। তো বলক ভিতৰলৈ গৈ আপোনালোকক দেখুৱাওঁ ক'ত কেনেদৰে কি চলি আছে ইয়াত ভবানীপুৰ সত্ৰত। ভবানীপুৰ মেইন টাউনৰ দক্ষিণ দিশত অৱস্থিত সত্ৰখন। ৰাইজৰ পৰা অলপমান আহিব লাগে। আৰু সৌখন সত্ৰ সত্ৰৰ ভিতৰত গৈ আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াত এইবাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণত আছে পল আকাশ আৰু মিছ মিকি। ইয়াত আচলতে আজি হোলী নহয়, অহাকালিলৈকে হ'ব কিজানি। আজি পালন কৰা বুলি ভাবিছিলোঁ, কিন্তু আজি হোলী নহয় ইয়াত। তো আজিয়ে দেখালোঁ আপোনালোকক। আৰু এইবাৰ আমি ভিতৰলৈ গৈ আছোঁ, সত্ৰখনৰ মেইন সত্ৰৰ ৰুমৰ ভিতৰলৈ গৈ আছোঁ। আৰু ভবানীপুৰৰে সত্ৰৰ এক ভিতৰৰ পৰিৱেশ, ভিতৰৰ দৃশ্য এয়া। আজি কিমান মানুহ ইয়াত গোট খোৱা নাই, কালিলৈকে আহিব চাগে, যিহেতু ইয়াত আজি দেউল উৎসৱ পালন কৰা হোৱা নাই। তো ভিডিঅ'টো এইখিনিয়ে আছিল। আৰু আপোনালোকক আজি ভবানীপুৰত এয়া সত্ৰত দৌল উৎসৱ আহি দেখুৱালোঁ। অহাকালিৰ পৰা কৈ আছিলোঁ, আহিম বুলি ভাবি আছিলোঁ। তো ফাইনেলি আজি ইয়াত আহিলোঁ। আৰু তো আগলৈ আপোনালোকক আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। পিয়াৰ ভ্লগ চেনেলটো চাই থাকিব। ভিডিঅ'টো যদি ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।